মানুহৰ কিছুমান স্বভাৱ লগতে খাব, লগতে থাকিব, লগতে কথাবোৰ শ্বেয়াৰ কৰিব, কিন্তু পিছফালেদি গৈ পিনে এনেকুৱা পেটকুলি কথাবোৰ ক'ব। সেই নিচিনা মানুহবোৰ না তাৰ উন্নতি হ'ব, না বদনাম গাই থকা মানুহখিনি শুনি থকাখিনি উন্নতি হ'ব। সিহঁতৰ চেলবেলাই থাকোঁতেই যাব জীৱনটো। কাৰো কাৰণে বেলেগৰ কথা যদি অলপো ভালকৈ নাভাবাই তুমি, তোমাৰ কথা কোনে ভাবিব? আৰু বেলেগে তুমি ভাবিলেও বেলেগৰ কথা তুমি ভালকৈ, আৰু তুমি এক্সপেক্ট নকৰিবা যেন সেইজন মানুহে তোমাৰ প্ৰতি ভালকৈ ভাবিব। তোমাৰ কৰ্তব্য বেলেগক সহায় কৰা, আৰু এই সহায় কৰাৰ পাছত আকৌ উল্টাই সহায় লোৱা, সেইটো নাভাবিবা। য'ত কৰিছা তাতেই খতম কৰা। মানুহক বিশ্বাস কৰিবলৈ বহুত কষ্ট, বহুত কঠিন, বহুত বেলেগ। কুকুৰক বিশ্বাস কৰিব পাৰি।